কবিতাৰ শিৰোনাম মৰা মাছৰ দৰে। কবি সৌৰভ চক্ৰৱৰ্তী। মৰা মাছৰ দৰে তেজৰ নৈত ভাহি উঠে হালধীয়া সূৰ্যটো। ইয়াত এটা পুখুৰী আছিল। পুখুৰী পুতি বজাৰ বহিল। বজাৰত ইমান ভিৰ। বেপাৰীহঁতে মানুহ বেচিছে, মানুহবোৰে মানুহ কিনিছে। বিভিন্ন ব্ৰেণ্ড, বিভিন্ন কোৱালিটি, বিভিন্ন দামৰ মানুহ। মানুহ কিনা মানুহবোৰ আৰু মানুহ বেচা বেপাৰীৰ দলটো সৰল পাতৰ মৃতদেহৰ ওপৰেদি আগুৱাব ধৰিছে সিহঁত। আৰু মৰা মাছৰ দৰে তেজৰ নৈত ভাহি থাকিল সূৰ্যটো।